Good afternoon and welcome to a new vlog and আপোনালোকে চাইছে মোৰ YouTube channel আৰু আজি লক ফুৰি আহিম বুলি ভাবিছো সো চাই থাকক ভিডিওটো কেনেকুৱা লাগে যদি ভাল লাগে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব সো চাই থাকক ভিডিওটো এতিয়া আমি অলপ ফুৰি আহো দলংঘাটৰ পৰা আপোনালোকে চাই থাকক এতিয়া মাস্ক লৈ লওঁ কাৰণ কোভিডৰ কাল হৈ আছে মাস্কখন পিন্ধিলে আৰু টুপিটো এনে আৰু অলপমান সো বলক এতিয়া গাড়ীত যাম সাইকেল নেযাওঁ আজি বহুত সাইকেল চলালো কিমান সাইকেল চলাম আৰু কওকচোন আপোনালোকে আহি আছে ৰাইড আহি আছে আৰু আপোনালোকে মৰম দি যাক ৰাইড আহিব সো গাড়ীত যাম দুটা চাই থাকিব কেনেকুৱা লাগে ঐ সাইকেল পৰিল যাওক গাইছ সাইকেল পৰি গ'ল আৰে আৰু হাতলে থাকে 1 minute guys साइकिल पेलाले जे मोर क्या करम कुल बिजा মই আগত গাইছ আগত হাই সো বহিলো গাড়ীত মানে বহা নাই দিয়ালৈকে বহিমহে এতিয়া বহি ললো সাগৰ গৰিল ৰামত লৈ লৈছো পুৰা দুটা বাই গাইছ গাইছ यार কেনেকুৱা লাগিছে গাইছ সাগৰ গাইছ আমি গৈ আছো চাওক পুৰা গৰমৰ দিনত মানে দুপৰীয়া সময়ত বা তেনেকুৱাত গাড়ীলৈ যোৱাই বেলেগ ওলাই অহাই বেলেগ মানে মজাটোৱে বেলেগ গাইছ তো গাইছ মানুহ চাওক ফকাছিলে মানুহ চাওক গাইছ বহুত মানুহ আছে অলপমান ক্লিপ এটা আছিল দেখুৱাই দিম বাৰু আপোনালোকে চাব চাওক হস্পিটেল মহাত্মা গান্ধী মডেল হস্পিটেল দৰংঘাট গাইছ এতিয়া আমি ৰিটাৰ্ণ আহি গ'লোঁ আৰু
যাওঁ আকৌ যাম এইফালে যাম এইফালে যাম এই নাযাওঁ এইফালে যাম বানপানী চাওক গাছ বানপানী এই চাওক আকৌ ঘূৰিম গাইছ ইমান বেয়া ৰাস্তা দি যায় নেকি গাইছ চাওক সন্মুখৰ ভিউটো চাওক আপোনালোকে আকৌ চাওক গাইছ বহুত বানপানী হৈছে ইয়াত কেনেকুৱা লাগিছে এনেকুৱা ডেইলি ব্লগ যদি আপোনালোকে এইটো ভিডিঅ'ত যদি প্ৰায় 50টা লাইক হ'লে মই 50টা লাইক কৰি দিয়ক তেতিয়া মোৰ ডেইলি ব্লগ পাই থাকিব আপোনালোকে ডেইলি লাইফত কি কৰোঁ মই You used to stop this world from spinning. Like Superman, you were the only one to find the strength in all that I was dealing with this life like kryptonite. And if you keep me close, every minute in this hourglass you hold. Oh, 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 and when I fall too deep, maybe that's when I hit to save me, a superhero in your sleep. A superhero in your sleep. You called my soul when I was falling. You moved the clouds to stop me from hitting the ground. And every goal there was a meaning. For this love ain't kryptonite. And if you keep me close, every minute in this hourglass you hold. Oh, 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 and when I fall too deep, maybe বাহৰ তলৰ মাজে মাজে সৰু সৰু ৰাস্তা সৰু ৰাস্তা এইটো চাওক ৰাস্তা এত বাহৰ তলকে চাওক তো গাইছ এতিয়া প্ৰায় ঘৰ পালোহিয়েই বেছি নাই প্ৰায় 200 মিটাৰ আছে 200 কিলোমিটাৰ নহয় গাইছ 200 মিটাৰ আৰু পালোহি তুমি তাক মানে যি অলপ স্পীডত গৈছিলোঁতো এনেকৈ পিন্ধি থাকিলে জানেই আৰু কি হ'ব সেইকাৰণে নিপিন্ধিলোঁ খুলকা দিলোঁ আহি পালোঁ ঘৰ আহি পালোঁ আৰু চাওক মোৰ চাইকেল ৰখি আছে মোৰ কাৰণে ড্ৰাইভাৰ আছিল মোৰ এইটো ড্ৰাইভাৰ পিছফালৰ ভিউটো চাওক ইমান চেক্সি ভিউ ভিতৰত এণ্ট্ৰি কৰিলোঁ মায়ে ঘৰ মুচি থৈছে আমি নাথাকোঁতে ঘৰ মুচি থৈ দিছে চাওক গাইছ এয়া অৱস্থা চাওক এখন কেনেকুৱা লাগিছে গাইছ ক'বচোন গাইছ এখন কেনেকুৱা লাগিছে মই কিছু কমেণ্টত জনাব আৰ্ট বাই আদিত্য চাওক পিছত আছে তিল আপোনালোকে বিহুত খাবলৈ নহয় কাটিবলৈ আহিব তিলখিনি আৰু এইফালেও আছে তিল চাওক চ' এতিয়া তিলৰ মাজত যাম এক্সপিৰিয়েঞ্চটো কেনেকুৱা হয় আৰু বলক তিলৰ মাজত কেনেকুৱা হয় এক্সপিৰিয়েঞ্চ আজি চাম একো নহয় এইফালে যাম চ' এয়া চাওক তিল কাটিবলৈ আহিব গাইছ আপোনালোকে দুনত কি খাবলৈ কাটিবলৈ জংঘলৰ মাজে মাজে সোমাই পৰিছোঁ মেন ভাৰ্চেছ ৱাইল্ড
মেন ভাৰ্চেছ তিল গছ আৰে চাওক গাইছ পুৰা ফুল এক্সপিৰিয়েঞ্চ পিছফালে আহিলোঁ একদম পুৰা পিছফাল পালোহি চাওক তাৰ পৰা আহি ইয়াত আছোঁ 1 কিলোমিটাৰমান গেছ হ'ব নেকি চাওকচোন তাৰ পৰা ইয়াত এটা পুখুৰী আছে পুখুৰী এটা আছে দেখুৱাই দিম ৰখিব এইটো চাওক গাইছ পুখুৰী পানীয়ে নাই পুখুৰীত পানী থাকিব লাগে পানীয়ে নাই চাওক তাৰ পৰা 1 কিলোমিটাৰ হ'বনে গাইছ ক'বচোন তাৰ পৰা ইয়ালৈকে 200 মিটাৰ নহ'ব 2 মিটাৰ 1 কিলোমিটাৰ বুলি কৈছে চব ইয়াত অলপমান এয়া চাওক কচু আছে ইয়াত একপি ফটো মাৰি চাম কেনেকুৱা লাগে চ' আপোনালোকে ইয়াত দেখুৱাই দিম এয়া চাওক গাইছ দহি মানে দৈ আঙুলিত অলপ লাগি গ'ল এতিয়া অলপ আগত দৈৰ ওপৰত এইটো তাৰপিছত তাৰ ওপৰত বাদাম পুৰা খাম এতিয়া চাওক চাওক এয়া খাম এতিয়া 4টা আছে চ' বলক ইয়াৰ ৰুমত আহি গ'লো ইয়াত খাম এতিয়া বহি ল'লোঁ ইয়াত খাই আছোঁ খাই লৈ পেলাই আপোনালোকক লগ পাইছোঁ চ' চাই থাকিব